গাইস এটো বিয়াৰ ভিডিঅ' পাৰ্ট 2 পাৰ্ট 1 টো যেহেতু আপোনালোকক দেখুৱালো এতিয়া পাৰ্ট 2 বনাইছো আৰু পাৰ্ট 2 মই দেখুৱাম আপোনালোকক বিয়াৰ কিছুমান নীতি নিয়ম আৰু পখিলা দেখুৱাম তো বলক বিয়া ঘৰতে লগ পাম নে কি কয় তাতে আৰু বিয়াৰ এটা সূত্ৰ আছে সূত্ৰটো আপোনালোকক ভিডিঅ'ৰ লাষ্টত কৈ আছো তো এতিয়া এয়া মেহেন্দিৰ কাম চলি আছে সবৰ হাতে হাতে মেহেন্দি বিয়াৰ আগদিনাখন এনেকে মেহেন্দি লগোৱাটো এটা বোলে বিয়াৰে কিবা এটা নিয়ম বুলি কয় আৰু তো ভালে লাগে যি হওক কাৰ টাইমটো পাছ হৈ যায় বিয়া ঘৰত থকা ছোৱালী সকলেনো কিনো কৰিব এইবিলাকে কৰি থাকে আৰু নাচা বাগা আৰু মেহেন্দি লগোৱা টাইম পাছ কৰি থাকে আৰু মাজে মাজে অলপ চলপ ৰাইজক চাহ তাহ ভগাই থাকে সেইটোৱে কাম আৰু কি কৰিব দৰা ঘৰৰ পৰা টেকেলি জোৰোণ জোৰণ কয় পিছে হ'ব পাৰে তো এখন বৰ বিয়া পাতিলে জোৰোণ বা টেকেলিটো অলপ ইম্পৰ্টেণ্টেই হয় আহিব লাগে বিয়াৰ আগদিনাখন তো এখন বিয়াত এনেদৰে সকলোৱে মিলি পানী তুলিব যোৱাটো এটা বিয়াৰ নিয়মেই হয় আৰু ভাল লাগে সকলোৱে ওলাই আহি বিশেষকৈ মহিলাসকলৰ এই কাৰ্যত বেছিকৈ দেখা পোৱা যায় ভাল পায় তেওঁলোকে গান গাই নাচি বাগি ফূৰ্তি কৰি Wow! তো এতিয়া সবজি কাটি থকা হৈছে এয়া ৰাতি খানা খাব লাগব না তো খানাৰ কাৰণে প্ৰস্তুতি চলি আছে এয়া সবজি আলু পিয়াজ নহৰু বিলাহী কবি কিবা কিবি কাটি আছে এখন বিয়া পাতিলে গোটাকৈ বা মুঠ পইচা বুলি যিটো কয় সেইটো ক'ত যায় জানেনে আপোনালোকে এই পেণ্ডেলখনত যায় এই পেণ্ডেলখন বনাবলৈ গ'লে মুঠ পইচা এটা লাগে আৰু এইটো বস্তু কিন্তু আগতে নাছিল এতিয়া দিনে দিনে বেছি ডেভেলপ হৈ গৈ আছে আৰু নাথাকিলেও ভাল নালাগে দক সিচুৱেশ্যন আৰু পৰিৱেশৰ লগত মিলিবলৈ হ'লে এইবোৰ চব কৰি যাব লাগিব এটা গোটাকৈ যে পইচা যায় তো সেইটো বস্তু চাওকচোন আপোনালোকে কিহত যায় বাৰু ইমান
এই আহাৰ গ্ৰহণ কৰা আৰম্ভ কৰি দিয়া হৈছে। আৰু বিয়াৰ সূত্ৰটো কি জানেনে আপোনালোকে? এই যে আমি যে সৰুতে পঢ়ি অহা 1 1 2 2 1 3 সেইটোৱে সূত্ৰ হয়, বুজিছেনে আপোনালোকে? তো মানে এইটো প্লাছ হৈ গৈ থাকে। তো সূত্ৰটো সেইটোৱে হয়। সৰুতে যদি আপোনালোকে নেওতাখন এবাৰ ভালকৈ পঢ়িছে তেনেহ'লে নিশ্চয় জানিব। বিয়াত এই বস্তুটো নাথাকিলে কিবা আধৰুৱা আধৰুৱা যেন লাগে, আৰু বিশেষকৈ মোৰ লাগে, ভাল লাগে, কিবা এটা থাকিলে ভাল লাগে। আৰু ইমান সৰহ নালাগে কিন্তু লাগে আৰু। যিহেতু কইনা বিয়া আছিল, তো দৰা আহিব। তো দৰা আহি পাইছে এইমাত্ৰ, দেখিছে? এতিয়া বম বাজি চলিব, বম বাজি। দৰা আহি পোৱাৰ পাছত এনেদৰে চাউল ছটিওৱা হয়, তামাম চাউল মাৰা হয়, তামাম, মানে কি ক'ম আৰু, চকুৱে মুখে সোমোৱা তামাম। এতিয়া দৰা ঘৰৰ পৰা অহা পখিলা দেখুৱাম, চাব। তো আমাৰ দৰা আৰু সখী এনেদৰে বহি আছে সমাজৰ মাজত। তো মুখৰ ৰুমালখন কিয় দিয়ে আজিলৈকে গম পোৱা নাই, কিন্তু এইটো চিনাক্ত হয় যে তেওঁ দৰা হয় বুলি। এই নিমন্ত্ৰণখনে আজি এই বিবাহ মণ্ডপত আমি আপোনালোকৰ সন্মুখতেই সামাজিকভাৱে বিবাহ দিয়াৰ প্ৰয়াস কৰিছোঁ। বৰক কইনাক মাতিব দিব পাৰিমনে? এতিয়া আপোনালোকৰ আজ্ঞা কৰে, যদি পাৰে তেতিয়াহ'লে আমি কইনা মাতিবলৈ দিওঁ কৰে। পূৰ্ণিমা বড়ো সমাজৰ মাজত আহিব লাগে। ৰাইজে শুনিছে নেকি? পূৰ্ণিমা বড়ো সমাজৰ মাজত আহিব লাগে। পূৰ্ণিমা বড়ো সমাজৰ মাজত আহিব লাগে। এইখিনি সময়ত সমাজৰ মানুহবিলাক অলপ সময়ৰ কাৰণে কি হৈ যায়, শুনা নোপোৱা হৈ যায়। তাৰ কাৰণে দৰাই 2-3 বাৰ ক'ব লগা হয়, সকলোৰে এটাই কথা, শুনা নাই। তো এই মানুহজন দেখিছে কিতাপখন লৈ বহি আছে। তো এই কিতাপখনতে সকলো বিয়াৰ নীতি নিয়ম লিখা আছে, আৰু কিতাপখনৰ দ্বাৰাই বিয়া সম্পন্ন হ'ব। মালা পিন্ধোৱা, আঙুঠি পিন্ধোৱা, শিৰত সেন্দুৰ দিয়া, সকলোবিলাক এই কিতাপখনৰ দ্বাৰাই কৰা হ'ব।
জাগৈচোন ভনীতি নকৰিবি আমনি তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি জাগৈচোন ভনীতি নকৰিবি আমনি এই ভিডিঅ'টো ইমানেই আছিল পিছৰ ডখৰ দেখুৱাবলৈ মোৰ মোবাইলটো ডেড হৈ গ'ল তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত তো শেষবাৰ সেৱালৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত